এটা টেকনিক্যাল ভিডিওলৈ আপোনাক স্বাগতম জনাইছো। আপুনি যদি ইউটিউবত কোনো ধৰণৰ ভিডিও আপলোড কৰিছে তেন্তে আপুনি ভিডিওত এনে ধৰণৰ থাম্বনেল লগোৱাটো বিচাৰিব। তেন্তে চাওঁ আহক কেনেদৰে YT ষ্টুডিঅ'ত আপোনাৰ ভিডিও থাম্বনেল লগাব। আপোনাৰ যদি YT ষ্টুডিঅ' নাই তেন্তে আপুনি প্লে ষ্টৰত গৈ এই YT ষ্টুডিঅ'টোৰ ডাউনলোড কৰিব পাৰিব। আপুনি YT ষ্টুডিঅ' ওপেন কৰিব। ওপেন কৰাৰ লগতে আপুনি আপলোড কৰা ভিডিঅ'বোৰ এনেদৰে দেখাব। আপুনি যিটো ভিডিঅ'ত থাম্বনেল লগাব তাত এনেদৰে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছতে আপুনি এটা কলমৰ চিহ্ন দেখিবলৈ পাব। তাত এনেদৰে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আৰু এটা কলমৰ চিহ্ন আপুনি আপোনাৰ মোবাইলৰ স্ক্ৰীনত দেখিবলৈ পাব। সেইটো পুনৰ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি কাষ্টম থাম্বনেইল বুলি দেখিবলৈ পাব। তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি যিবোৰ ফটোৰ থাম্বনেইল হিচাপে লগাব বিচাৰে তাত আপুনি এনেদৰে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি এনেদৰে দেখিবলৈ পাব আৰু ওপৰত সিলেক্ট বুলি আছে। তাত ক্লিক কৰাৰ লগতে এনেদৰে সেভ কৰিব পাৰিব আপোনাৰ ভিডিও থাম্বনেইল।